Hey guys, আকৌ এটা নতুন ফ্ৰেছ ভিডিও লৈ আহিছো তো আজি আমি আহিছো এটা ভিউ পইণ্ট চাবলৈ আৰু সেই ভিউ পইণ্টটো চাবৰ কাৰণে বগাব লাগিব এইটো পাহাৰ তো গাইস অলপে উঠি আহিলো ভাগৰ লাগি গ'ল এফালে চাওক ইয়াৰ হাতত হেলমেট দি থৈ দিছো আৰু এফালে আমি গৈ আছো বগাই বাপৰে অৱস্থা বেয়া গৈছে এই পাহাৰটো বগাবৰ কাৰণে কেনে তো গাইস আমি এইখিনি বগাই আহিলো আৰু কি ধুনীয়া এটা দৃশ্য চাওক এইফালে কি চৰাই চিৰিকটি মাত ওলাই আছে আৰু এইফালে আৰু অলপ যাব লাগিব ওপৰলৈকে এইখিনি আহোঁতে মোৰ ফাটি গৈছে আৰু চাওক এইফালে কি ধুনীয়া ভিউ আৰু পাহাৰ বগাব আছে অলপমান চাওক তাৰপিছতে মেইন ভিউটো পাম ফাইনেলি আমি আহি পালোঁ টিলাত বাপৰে এইফালে চাওক কি ধুনীয়া ভিউ সেইটো ভাগৱতী টিলা যোনটো মেইন নাম এইটো তো ফাইনেলি গাইজ আহি পালোঁ আমি ভাগৱতী টিলা আৰু এই টিলাটো আছে চন্দ্ৰপুৰত আৰু গুৱাহাটীৰ পৰা প্ৰায় 10 কিলোমিটাৰ এইফালে গুৱাহাটীৰে আহিব লাগিব আৰু আপোনালোকে যদি ইয়াৰ ওচৰে পাজৰে হয় চিনি পাব যদি চিনি পোৱা নাই এতিয়ালৈকে তো ইয়াৰ পৰা অলপমান গ'লে আগত গ'লে পাব মায়াৰ নগৰী যাদুৰ যোনটো আছে মায়ং তো ইয়াতে ওচৰতে আছে মায়ং আৰু তাৰ ওচৰতে আছে আমাৰ ইয়াতে এশেঙীয়া গড়ৰ বিখ্যাত পবিতৰা তো ইয়াৰ পৰা বেছি দূৰ নহয় ওচৰতে হয় এইটো ধুনীয়া এটা ভিউ পইণ্ট বহুত দিনৰ পিছত আহিলোঁ এই ভিউ পইণ্টটোত প্ৰায় 3 বছৰমান অহা নাই তো ভাবিলোঁ এবাৰ আহি চাওঁ আৰু আমাৰ লক্ষ্মী বাইদেউকো দেখাই দিওঁ বুলি ভাবিলোঁ আমি খাবৰ কাৰণে লৈ আহিছিলোঁ এইফালে চিপছ আৰু ইয়াতে আছে ঠাণ্ডা